আপোনালোকে বাৰু এটা কথা জানেনে যে আমাৰ বৰ্তমান এতিয়া সকলোৱে ইউটিউব চেনেল খুলি আছে, সকলোৱে খুলি আছে। তো আপোনালোকে খোলা গম পায়, তো মই এটা ইউটিউব চেনেল এতিয়া আৰম্ভ কৰিছোঁ, নতুনকৈ এটা আৰম্ভ কৰিছোঁ। তো মোৰ আজি এইটো প্ৰথম ভিডিঅ'। তো ইমান মই নাজানো ইউটিউবৰ বিষয়ে, ইমান মোৰ অভিজ্ঞতাও নাই। তো প্ৰথম ভিডিঅ'টো বনাইছোঁ, হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। তো আপোনালোকে এনেই চাব, চাই যাতে এইটো মানে যিখিনি আছে সেইখিনি মোক কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। ঠিক আছে, আজি যিটো মই টপিকৰ ওপৰত ক'বলৈ ওলাইছোঁ, আৰু এই টপিকটো মানে মোৰ বৰ বিশেষ একো নহয়, এইটো এটা সৰু সুৰা টপিক লৈছোঁ। যেতিয়া আমাৰ বৰ্তমান আহি আছে আছাম পুলিচৰো এটা পৰীক্ষা এটা আহি আছে, যেনে এইটো নৱেম্বৰ মানত এইটো হ'ব নেকি চাগে, চাব ইনস্পেক্টৰ ইউ বি বা এনেকুৱা ধৰণৰ মানে পৰীক্ষা এটা আহি আছে। তো এই পৰীক্ষাটোৰ যিটো মানে ফিজিকেল ফিটনেছ, যিটো আমাৰ মানে এইটো শাৰীৰিক মানে পৰীক্ষা, সেইটোত আমি কেনেকৈ মানে প্ৰিপেয়াৰ কৰিব পাৰিম, অৰ্থাৎ মানে কেনেকৈ আমি সদায় ৰেগুলাৰ যদি আমি অভ্যাস কৰোঁ, কেনেকৈ আমি আছাম পুলিচৰ চাকৰিটো ল'বলৈ সহজ হয়, তাৰ ওপৰত মই দুটামান টিপছ দিবলৈ ওলাইছোঁ। আৰু মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তো মই দুটামান টিপছ দিম, খুব মানে কম সময়ৰ ভিতৰত দিম, বেছি সময় নহয়। আপোনালোকৰ অলপমান সময় ল'ম, 5 মিনিট 6 মিনিট সময় ল'ম। তো তাৰ ভিতৰত মই কেইটামান টিপছ দিম। টিপছকেইটা মই কোৱাৰ আগতে দুটামান কথা কৈ দিছোঁ, যে বৰ্তমান চাকৰিটো জানে, চাকৰি সকলোৱে নাপায়। তো কিছু সংখ্যক মানুহে চাকৰি পায়। তো চাকৰিটো পাবলৈ হ'লে কিমানখিনি কাম কৰিব লাগিব, তো সেইটোৰ ওপৰতো কথা আছে। তো প্ৰথম কথা আছে, আমাৰ যেতিয়া বৰ্তমান অসম আৰক্ষীৰ যেতিয়া মানে পৰীক্ষা পাতিব, যেতিয়া ইণ্টাৰভিউ পাতিব, তেতিয়া প্ৰথম ষ্টেপ আহে ফিজিকেল ফিটনেছ। অৰ্থাৎ বৰ্তমান মানুহ এজনৰ ফিজিকেল ফিটনেছ থকাটো অতিকৈ জৰুৰী। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, যিটো আছিল 3.2 কিলোমিটাৰ ৰেচ, মানে 3200 কিলোমিটাৰ আমি দৌৰিব লাগিব। তো আমি দৌৰিলে কি আমি ছাকচেছ হ'ব পাৰিম? তো আমি ছাকচেছ হ'বতো নোৱাৰোঁ ন। তো দৌৰাৰ আগত আমি কিছুমান প্ৰিপেয়াৰ কৰিব লাগিব, যেনে আমি ধৰক আমাৰ খাদ্য, আমি ঠিকমতে খাদ্য খাব লাগিব, ঠিকমতে শুব লাগিব। তো এইখিনিয়ে কথা। তো মেইনলি এতিয়া আমি আহিছোঁ অসম আৰক্ষীৰ এই যিটো মানে দৌৰ 32 কিলোমিটাৰ, এইটো 32 নহয়, চৰি মোৰ ভুল হৈছে, 3200 কিলোমিটাৰ, ঠিক আছে, 3200 কিলোমিটাৰ। তো 3200 কিলোমিটাৰ যিটো ৰেচ, এই ৰেচটো একচুৱেলি মানে দিয়াৰ কাৰণে আমি দুটা ভাগত আমি মানে একচুৱেলি আমি ঠিক থাকিব লাগিব। এইটো হৈছে আমাৰ ফিজিকেলি আৰু মেণ্টেলি, মানে শাৰীৰিকভাৱে থাকিব লাগে আৰু মানসিকভাৱে থাকিব লাগে। যদি আমি শুব নোৱাৰোঁ, আমি দিনটো যদি কষ্ট কৰোঁ, যদি আমি ৰাতি শুব নোৱাৰোঁ, তেতিয়াহ'লে আমি দৌৰিব পাৰিম জানো? ৰাতিপুৱা উঠি আমি জানো প্ৰেক্টিছ কৰিব পাৰিম? তো কেতিয়াও নোৱাৰোঁ। তাৰ কাৰণে আমি শুব লাগিব, টাইমত খাব লাগিব। তো এইখিনি বহুত কথা কৈছোঁ। তো দৌৰাৰ আগতে আপুনি কি খাব, মেইন কথা আহিলে। এতিয়া আমি দৌৰিলেও পাৰোঁ, দৌৰিলেতো নহ'ব, দৌৰাৰ আগতে আপুনি কি খাব, দৌৰাৰ আগতে আপুনি কি খাব মই জনাই দিছোঁ। দৌৰাৰ আগতে আপুনি বেছি হেভি মানে খাদ্য আপুনি গ্ৰহণ নকৰিব। যেনে ধৰক আপুনি এই মানে আপোনাৰ ৰাতিপুৱা হয়তো কিছুমানে কি কৰে, বহুত হেভিকৈ খাই দিয়ে, মানে ধৰক চিংৰা পুৰি টুৰি এইবিলাক খাই দিয়ে। তো সেইটো কাৰণে কি হয়, মানুহৰ গেছ প্ৰব্লেম হৈ যায়, গেছ প্ৰব্লেম। তো গেছ প্ৰব্লেমৰ মানুহজন দৌৰিব নোৱাৰে। তো ঠিক আছে, ৰাতিপুৱা আপুনি প্ৰথম যেতিয়া আপুনি শুই উঠি তেতিয়া আপুনি কি কৰিব, একদম বিশুদ্ধ পানী খাই দিব, 1 লিটাৰ বা 2 লিটাৰ পানী। তো শুদ্ধ পানী খাই দিব। পানী খাই অকণমান আপুনি 10 মিনিট সময় জিৰাব। তাতেও তোমাৰ কথা কৈছোঁ, আপুনি পানীটো মানে ডাইৰেক্ট থিয় হৈ এনেকৈ খাই দিলে নহ'ব। তো আপুনি কি কৰিব, ভাল এটা জেগা এটাত আপুনি বহি ল'ব, বহি লৈ আপুনি ধুনীয়াকৈ পানীটো খাই দিব। ঠিক আছে, পানীটো বহি খাব দেই, থিয় দি নাখাব। কাৰণ থিয় দি খালে আমাৰ কি হয়, আমি ডাইৰেক্ট খাই দিলে ন, আমাৰ ডাইৰেক্ট মানে কি হয়, কঁকালৰ বিষ পৰ্যন্ত হ'ব পাৰে দেই। এইটো মানে ডক্টৰবিলাকে কয় আৰু। তো ঠিক আছে, বহি আমি পানীটো খালোঁ। তাৰপিছত আপুনি কি কৰিব, অকণমান আপুনি ধৰক দৌৰাৰ আগে আপুনি অকণমান পুছ আপ মাৰিব পাৰে, বুক ডাউন কৰিব পাৰে, আমাৰ অসমীয়াত কয় বুক ডাউন বুলি, নহ'বা আপুনি চিলিং মাৰিব পাৰে। আপোনাৰ গাটো অকণমান মানে অলপ গৰম কৰি ল'ব লাগে একচুৱেলি। এইটো মানে সহজ ভাষাতে মই কৈ দিছোঁ, গৰম কৰি ল'ব লাগে। তো ঠিক আছে, তেতিয়া আপুনি গৰম কৰি ল'ব লাহে লাহে, আপোনাৰ মানে শৰীৰটোৰ নাৰ্ভবিলাক আপোনাৰ আতিল হ'ব। তাৰপিছত আপুনি কি লাহে লাহে দৌৰাৰ কাৰণে ষ্টেপ বাই ষ্টেপ আপুনি দৌৰিব পাৰে। তো প্ৰথম কি কৰিব, আপুনি লাহে লাহে দৌৰিব। প্ৰথম লাহে লাহে ষ্টেপ বাই ষ্টেপ লৈ আপুনি লাহে লাহে আপুনি দৌৰি থাকিব। ঠিক আছে, যেতিয়া আপোনাৰ অকণমান যেতিয়া আপোনাৰ দৌৰি আপোনাৰ যেতিয়া আপোনাৰ 1 মিনিটমান হৈ যাব, তো আপুনি কি কৰিব, নেক্সট আপুনি 2 মিনিটৰ ভিতৰত আপুনি দৌৰাটো অকণমান বঢ়াই দিব। তো বঢ়াই এটা সময়ত যেতিয়া আপোনাৰ হাতত মাত্ৰ 1 মিনিট সময় থাকিব, তো আপুনি পূৰা যি জান লগাকৈ আপুনি দৌৰিব। আৰু তেতিয়া আপুনি সেই যিটো 3200 কিলোমিটাৰ যিটো ৰেচ, যিটো আপোনাৰ মানে শাৰীৰিক পৰীক্ষাৰ প্ৰথম যিটো ষ্টেপ, আপুনি সেইটো সফল হ'ব পাৰিব বুলি মই ভাবোঁ। তো তাৰপিছত আপুনি দৌৰাৰ পিছত আপুনি সফল হ'ল। তাৰপিছত আপোনাৰ মানে 2 নম্বৰ ষ্টেপটো আছিলে কি, আপোনাৰ লিখিত পৰীক্ষা, ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপুনি কি কৰিব। আপুনি ফিজিকেল পৰীক্ষাত পাছ কৰিলে হ'ব জানো? ফিজিকেল পৰীক্ষাত পাছ কৰিলে আপোনাকতো আছাম পুলিচত কোনেও চাকৰি নিদিয়ে। তো তাৰ কাৰণে আপুনি লিখিত পৰীক্ষাটো
আপুনি বহিব লাগিব, তো আপুনি পঢ়িব লাগিব লিখিত পৰীক্ষাৰ কাৰণে। তো লিখিত পৰীক্ষাৰ মানে আপুনি কি কৰিব লাগিব, ইয়াৰ পিছৰ ভিডিঅ'টোত মই অতি সোনকালে বনাই দিম। লিখিত পৰীক্ষাত আপোনালোকে কেনেধৰণৰ মানে প্ৰশ্ন চালে, কেনেধৰণৰ আপুনি মানে এইবিলাক মানে প্ৰশ্ন বা কুৱেশ্যন আপুনি চালে আপোনাৰ মানে পৰীক্ষাত সহায়ক হ'ব, সেই বিষয়ত মই এটা ভিডিঅ' বনাম। বেছি দীঘলীয়া নকৰোঁ। তো এইটো মোৰ প্ৰথম মানে এইটো একচুৱেলি মোৰ চেনেল নহয়, এইটো আপোনাৰ সকলোৰে চেনেল। আপোনালোকে মৰম আশীৰ্বাদ দি সকলোৱে ৰাখিব। আপোনাৰ সকলোৰে মৰমৰ চেনেল। এইটো চেনেলটোৰ নাম হৈছে গ্ৰীণ ভেলী। আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো আপোনাৰ সঁচাকৈ ভাল লাগিছে, তো আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ ইমানতে।